নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। এইটো ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভিঘু কাশ্যপ আৰু তেওঁৰ পত্নী প্ৰিয়ম পল্লৱীয়ে ভাদ মাহ বুলি ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰত এখনি শৰাই আগবঢ়ায় আৰু তেখেতসকলৰ সুন্দৰ মুহূৰ্তৰ এটি ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলৰ নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে স্থাপন কৰা ঢেকীয়াখোৱা বৰ নামঘৰৰ নান্দনিক দৃশ্যই ভিঘু আৰু প্ৰিয়মক বাৰুকৈ আপ্লুত কৰিলে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু এটা নতুন ভিডিঅ'ত লগ পাম তাৰে আশাৰে আজিলৈ বাই বাই।